নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেল দিগন্ত ফিনস্পেয়াৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মানুহৰ কৰ্মব্যস্ততা বৃদ্ধিৰ লগে লগে আজিকালি আমি এটা নতুন শব্দ শুনিবলৈ পোৱা হৈছোঁ, ষ্ট্ৰেছ, এনজাইটি ইত্যাদি। এই শব্দবোৰ এতিয়া আমাৰ সকলোৰে বাবে চিনাকি হৈ গৈছে। কৰ্মব্যস্ততা বৃদ্ধিৰ লগে লগে আমি আমাৰ শৰীৰটো আৰু মনটোৰ যত্ন ল'বলৈ সময় নোপোৱা হৈছোঁ। বন্ধু বান্ধৱীসকল, মানুহৰ দৈনন্দিন জীৱন চলিবলৈ যেনেদৰে এক সুস্থ শৰীৰৰ প্ৰয়োজন, ঠিক তেনেদৰে তাতকৈ অধিকভাৱে আমি মানসিক সুস্থতা অতি প্ৰয়োজন। কিয়নো আপুনি যেতিয়া মানসিকভাৱে সুস্থ হৈ থাকিব, তেতিয়া আপুনি আপোনাৰ দৈনন্দিন জীৱন সুন্দৰভাৱে চলাব পাৰিব। তেতিয়া আপুনি আপোনাৰ যি কৰ্মব্যস্ততা তাক অধিক তীব্ৰতৰ কৰি চলাব পাৰিব। বন্ধু বান্ধৱীসকল, আমি আমাৰ দৈনন্দিন জীৱনত বিভিন্ন ষ্ট্ৰেছ বা বিভিন্ন ধৰণৰ কিছুমান ছিটুৱেশ্যনৰ আমি সন্মুখীন হওঁ, য'ত আমি আমাৰ আৱেগ অনুভূতিবোৰক কণ্ট্ৰল কৰিব নোৱাৰোঁ। গতিকে আমি আমাৰ এই যেতিয়া আৱেগবোৰ কণ্ট্ৰল কৰিব পাৰিম, তেতিয়া আমি নিজকে মানসিকভাৱে শক্তিশালী কৰি তুলিব পাৰিম। বন্ধু বান্ধৱীসকল, আমি নিজকে মানসিকভাৱে যদি শক্তিশালী কৰি তুলিব লাগে, তেতিয়াহ'লে আটাইতকৈ প্ৰয়োজনীয় কথাটো হৈছে ছেল্ফ এৱাৰনেছ। এই ছেল্ফ এৱাৰনেছৰ জৰিয়তে আমি আমাৰ ইম'শ্যনছ, আমাৰ ষ্ট্ৰেংথ, আমাৰ উইকনেছ, এই সকলোবোৰৰ ওপৰত আমি কাম কৰিব লাগিব। আমি বুজি পাব লাগিব আমাৰ জীৱনৰ আমি আমাৰ ইম'শ্যনছ, ষ্ট্ৰেংথ, আমাৰ উইকনেছ, এই সকলোবোৰৰ ওপৰত আমি আমাৰ উইকনেছক কেনেদৰে আমি আমাৰ ষ্ট্ৰং পইণ্টলৈ কনভাৰ্ট কৰিম, ট্ৰেন্সফাৰ কৰিম, এইখিনিৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। আমি আমাৰ ইম'শ্যনক আমি কণ্ট্ৰল কৰিব লাগিব। যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'লে আমি আমাৰ ইম'শ্যনক কণ্ট্ৰল কৰি ৰাখিব লাগিব, আৰু সিয়ে আমাক মানসিকভাৱে সুস্থিৰ আৰু শক্তিশালী হোৱাত সহায় কৰিব।